নমস্কাৰ বন্ধুসকল আপোনালোক সকলোৱে গম পাইছে যে এতিয়া ফেসবুকত এটা নতুন ট্ৰেন্ড চলি আছে যেটো হৈছে ফেসবুকত নিজৰ নামবিলাক ধুনীয়াকৈ লিখি পেলাই দি থকা হৈছে কিছুমানে পেজত দি আছে কিছুমানে নিজে বনাই দি আছে আসলতে এইবোৰ কেনেকৈ দিয়া হয় কেনেকৈনো বনায় ইয়াত দুটামান এপছ আছে এপছ কিটা আছে পিক্সলেব বা আপোনাৰ পিক্সাৰ্ট ফটোশ্বপ সবতে বনাব পাৰে কিন্তু তাৰ কাৰণে কি হয় কিছুমান ফন্ট ডাউনলোড কৰি ল'ব লাগিব তাৰ পৰা আপোনাৰ কিছুমান ক্লিপ আৰ্ট বা গ্ৰাফিক্স এইবিলাক ডাউনলোড কৰি ল'ব লাগে ফটোবিলাক ল'ব লাগে লৈ পেলাই কেনেকৈ বনাব পাৰে হেয়া মই ইয়াতে ভিডিওটোত দেখুৱাম আপোনালোকে চাব চাই কেনেকুৱা পালে ক'ব